নমস্কাৰ জনাইছো ষ্টাৰ লাইভ 24 অসমৰ সমূহ দৰ্শকবৃন্দলৈ। এটি মৰ্মান্তিক আৰু অতি দুখ লগা খবৰ। গৌৰীপুৰৰ লালকুৰাত বিয়া খাবলৈ আহি নদীত পৰি মৃত্যু এজন লোকৰ। গৌৰীপুৰৰ লালকুৰাত বিয়া খাবলৈ আহি নদীত পৰি মৃত্যু এজন লোকৰ। গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত লালকুৰা গাঁৱত মামাৰ ঘৰত বিয়া খাবলৈ আহি গদাধৰ নদীত পৰি সলিল সমাধি। জানিব পৰা মতে লোকজন হৈছে গৌৰীপুৰৰ বটুৱাতুলি জাৱৰীমাৰী গাঁৱৰ বাসিন্দা নিৰঞ্জন ৰায়, বয়স 50 বছৰ। নিৰঞ্জন ৰায় সমবায় সমিতিৰ সুলভ মূল্য দোকানৰ এজেণ্ট আছিল। যোৱা দুদিন ধৰি লোকজন নিৰুদ্দেশ হৈ আছিল। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰে যদিও কোনো সন্ধান পোৱা নাই। পিছত নিৰুদ্দেশ হোৱাৰ সন্দৰ্ভত গোলকগঞ্জ থানাত এখন এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে। কিন্তু আজি খবৰ পোৱা মতে লালকুৰা গদাধৰ নদীত পৰিছে লোকজন। পিছত গৌৰীপুৰ আৰক্ষী আৰু SDRF বাহিনীৰ লোক আহি মৃতদেহটো উদ্ধাৰ কৰি ধুবুৰী অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। গৌৰীপুৰৰ পৰা নুৰ হুছেইনৰ ৰিপৰ্ট, ষ্টাৰ লাইভ 24 অসম। বিয়া খাব আহিছে দাদা, নিজৰ দাদা। নাম কি? নাম হৈছে নিৰঞ্জন ৰায়, বয়স 50। ক'ত বিয়া খাব আহিছে? ইয়াতে মামাৰ ঘৰত আহিছে। ঠাইখনৰ নাম লালকুৰা। আহি কিনে পিছত কি হ'ল, পৰহি ৰাতি 11টাৰ পৰা মানুহটো নাইকিয়া হ'ল। বিচাৰি আছোঁ, কালি মানে ৰাতিৰ পৰা বিচাৰি আছোঁ। পিছদিনা গ'ল, তাৰ পিছদিনা আহিলোঁ, দিনটো বিচাৰিলোঁ নাই। ইফালে পাহাৰে চাহাৰে ক'ৰবাত বিচাৰিলোঁ নাই। 10জন মানুহ ডাৰ্ট কৰিছে, বিচাৰিছোঁ, নাপালোঁৱে। মানে নিঃসন্ধান হোৱা বুলি FIR কৰিছে নেকি? অঁ, মিচিং কেছ কৰিছোঁ এটা। কোন থানাত কৰিছে? গোলকগঞ্জ থানা, আমাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত। আপোনাৰ সন্দেহ কি হয়? আমাৰ সন্দেহ এতিয়া পষ্টমৰ্টম কৰিম, তাৰপিছত ষ্টাৰ্ট ল'ম। কিবা সন্দেহ নাই? সন্দেহ যদি আছে এতিয়া পিছত পষ্টমৰ্টম কৰিলেহে গম পাম না, মানুহটোৰ ভিতৰত কি হৈছে নহয়। কি কাম কৰিছিল তেখেতে? লগতে এনেই ঘৰত মুৰব্বী হিচাপে আছিল আৰু কণ্ট্ৰল আছে, ৰেচন কণ্ট্ৰলৰ কাম কৰিছে। বয়স কিমান হ'ব? 50। এতিয়া কি পষ্টমৰ্টমৰ কাৰণে লৈ যাব? অঁ, পুলিচৰ যিটো প্ৰচেছ আছে সেইটোতো কৰিব লাগিব ন। ল'ৰা ছোৱালী কেইটা? ল'ৰা ছোৱালী ছোৱালী এতিয়া বিয়ে কৰি আছে।